हेलो गाइस, आज हम लोग सीधा यहाँ पर हैं। तो आज हम लोग कर रही हो डांस। आज हम लोग करेंगे डांस। गुड मर्निंग एभ्रिवान। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰ বৰ্তমান ভালেই। আমাৰ মিষ্টাৰ আৰু টুকু খোজ কাঢ়িছে আৰু টুকু কেনেকৈ খোজ কঢ়াব পাৰিলে ভাল বুলি ভাবোঁ ৰাতিপুৱা কিন্তু টুকু আইতাকৰ লগত শুৱে যেতিয়া অলপ উঠাটো দেৰি হয়, সেইকাৰণে যোনদিনা সোনকালে উঠে সেইদিনাই মিষ্টাৰ এনেকৈ খোজ কাঢ়িবলৈ যায়। তো আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিলোঁ আৰু চাই থাকক। অ'কে। আমি এতিয়া পানীৰ মাজত। আমি খাই মেলি আজৰি হৈ এফালে লগৰকেইজনী নাচি আছে আৰু মই পূৰা শিলিখা খাই পূৰা কথা কোৱাত ব্যস্ত হৈ আছোঁ। একো ক'বই পৰা নাই, যিমানে খাই আছোঁ আৰু অলপ ভাগৰ লাগিলে কাৰণে বহি লৈছোঁ। টুকু ডান্স প্ৰগ্ৰেম বুলি কৈছিলোঁ যিহেতু, এতিয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ, দেখিছেনে? তো এতিয়া যাওঁ আৰু আপোনালোকক যিমান পাৰোঁ দেখাই যাম। আৰু টুকু আৰু মিষ্টাৰ ওলাই মেলি আগফালে ৰৈ আছে আৰু ময়ো ওলাই ৰেডি হৈ গ'লোঁ যিহেতু, গৈ থাকোঁ আৰু আপোনালোকক যিমান পাৰোঁ দেখাই যাম বুলি ক'লোৱে। আৰু আপোনালোকে ভিডিঅ'টো মিছ নকৰিব কিন্তু, স্কিপ নকৰিব আৰু শেষলৈকে চাই যাব। ঠিক আছে, তেনেহ'লে বোলো।
এওঁলোক যে চাৰিজন দেখিছে তেওঁলোক হৈছে টুকুহঁতৰ জাৰ্জ আৰু এওঁলোক বহুত দূৰৰ দূৰৰ পৰা আহিছে গুৱাহাটী তিনিচুকীয়া আৰু বিশেষ ঠাইৰ পৰা আহিছে আপোনালোকক চাই থাকক তেতিয়া হয়তো জানিব আৰু ইমান ধুনীয়াকৈ ডান্স কৰিলে এজন ছাৰকহে দেখিলোঁ বিশেষকৈ হোৱাইট পেন আৰু ব্লেক চাৰ্ট পিন্ধি টি চাৰ্ট পিন্ধি থকাজনহে আৰু টুপি পিন্ধি আছিলে আৰু এয়া নৃত্য ফাৰ্ষ্ট ৰাউণ্ড মুকলি হৈছে এই ৰাউণ্ডটো আৰু আমফালে আমাৰ টুকুহঁতো দেখিছেনে আকৌ মূৰকেইটা ওলাই থাকে মানে কেমেৰা আগত Thank you. কাম কৰিলা মাধুৰী চাহ দিছে দেই আৰু কাম লাগিব দেই কৰিছোন তাক নিকো কাৰণে आज हम लोग सीधा यहाँ पर हैं तो आज हम लोग कर रही हूँ डांस आज हम लोग करेंगे डांस जो कि बाद में ही हो गया था पहले हो गया अब खत्म हो गया हमारा अब खत्म हो गया अब सिर्फ दूसरा वाला आएगा तो आप मेरा वीडियो जरूर देखिएगा जो आप मेरा वीडियो देखेगा लाइक कमेंट शेयर करेगा बोलो और लाइक एंड सब्सक्राइब करना बाय बाय बोलो बाय 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 बोलो बाय बाय बोलो और আৰু টুকু ডান্স শেষ হ'ল আনফালে ওচৰতে এখন ষ্টেডিয়াম আছে খেলৰ বেডমিণ্টন খেলৰ কিবা খেলৰ আছে মই ইমান বিশেষ নাজানো খেলৰ বিষয়ে মই ইমান অভিজ্ঞ নহয় তো টুকু এনেকৈ ফ্ৰেণ্ডৰ লগত খেলি পাই পূৰা সুখী ক'ব লাগিব পূৰা হেপী হৈ আছে পূৰা খেলি আছে মই ইমান মাতি আছোঁ মতাই নাই আৰু আহি মানে নেক্সট ডে মৰ্ণিং তো এনেকৈ চাহ একাপ লৈ ল'লোঁ বগৰী এইফালে লাল চাহ ভুজিয়া বিস্কুট আপেল এটা লৈছিলোঁ আপেল এটা মই ইমানকৈ নাখাওঁ এটা কাটিলে টুকুটো খাবই লাগিব আৰু আঙুৰ দুটা লৈছোঁ এনেকৈ আৰু চাহকাপৰ সৈতে লৈছোঁ যিহেতু গাটো অলপ বেয়া লাগি আছে তো সেইকাৰণে এনেকৈ চাহকাপ খাই